অসম পুলিচৰ ৰিচেণ্টলি 2022ৰ যোনটো আমাৰ SI এক্সাম গুচি গ'ল, ইয়াৰ ৰিজাল্ট এতিয়ালৈকে অহা নাই। চ' আপোনালোকে বহুত উৎকণ্ঠাত আছে যে ৰিজাল্ট কেতিয়া আহিব, ৰিজাল্ট কি হ'ব, বিভিন্ন ধৰণৰ প্ৰশ্ন আপোনালোকৰ মনলৈ আহিছে, ৰিজাল্ট কেতিয়া আহিব। ইয়াৰ ওপৰত ইউটিউবত বহুতো ভিডিঅ' আপোনালোকে পাইছে নিশ্চয়কৈ। চ' ৰিজাল্টটো নিশ্চয়কৈ আহিব আৰু ময়ো একজেক্ট ক'ব নোৱাৰোঁ যে ৰিজাল্ট কেতিয়া আহিব। গতিকে আপোনালোকে ৰিজাল্টৰ কথা বৰ্তমান ভাবি থাকিব নালাগে। যদি আপোনালোকে ৰিজাল্ট ভাল কৰিছে, তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত আপোনালোকে কি ব্যৱস্থা ল'ব লাগিব। ৰিজাল্ট আজি নহয় কালি ওলাব, জুন মাহৰ ভিতৰতে আপোনালোকে ৰিজাল্ট পাব, এইটো আপোনালোকে নিশ্চিন্ত থাকক। চ' এতিয়া কথা হ'ল, যোনটো আমাৰ SI এক্সামৰ কাৰণে যোনটো কাট-আপ এক্সপেক্টেড কাট-আপ আমাৰ ৱেবছাইটবিলাকত প্ৰকাশ কৰিছে, আৰু ইয়াৰ আপোনালোকক মই স্ক্ৰীনশ্বট আপোনালোকক স্ক্ৰীনত দি দিছোঁ। আৰু এই কাট-আপৰ কিছুমানে কৈছে যে কাট-আপ এইবাৰ হাই গৈছে, কিন্তু কাট-আপ এইবাৰ যিহেতু পেপাৰ আমাৰ SI এইবাৰ পেপাৰ এভাৰেজ আছিলে, মানে বহুত টানো নহয় বহুত ইজিও নহয়, কিন্তু যিহেতু কম্পিটিশ্যনবোৰ দিনে দিনে বাঢ়িছে, গতিকে কাট-আপ হয়তো এইটো একজেক্ট হৈ যাবও পাৰে। কাৰণ ৰিচেণ্টলি আপোনালোকে যোনটো দেখিছে, যোনটো আমাৰ টেট শিক্ষক নিযুক্তিৰ যোনটো এডভাৰটাইজমেণ্ট আছিলে, তাতেও আপোনালোকৰ কাট-আপ বহুত হাই গৈছে। এক্সপেক্ট কৰিছিলে ল'ৰা ছোৱালীবিলাকে। ME ক্ষেত্ৰতো আপোনালোকে দেখিছিলে যে কাট-আপ ইমান বেছি হাই গৈছে যে মানে ষ্টাৰ ষ্টেণ্ড কৰা ল'ৰা ছোৱালীবিলাকেও চাকৰি পোৱা নাই। গতিকে SI ক্ষেত্ৰতো এইবাৰ কম্পিটিশ্যন নিশ্চয়কৈ হাইয়ে হ'ব। চ' যি নহওক ৰিজাল্টটো নিশ্চয়কৈ আপোনালোকে পাব। আৰু যিহেতু আপোনালোকে যদি ভাবিছে যে আপোনালোকৰ ৰিজাল্ট ভাল হৈছে আৰু আপোনালোকৰ কাট-আপত নাম আহিব পাৰে, তেতিয়াহ'লে আপোনালোকে নেক্সট আপোনালোকৰ ষ্টেপ যোনটো হয় ফিজিকেলৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিয়ক। কাৰণ ফিজিকেলত আপোনালোকৰ যদি ভাল নহয়, ইফালে আপোনালোকে যিমানে ভাল ৰিজাল্ট নকৰক কিয়, আপোনালোকৰ ফিজিকেল যদি ক্লিয়াৰ নহয়, তেতিয়াহ'লে আপোনালোকৰ এই ৰিজাল্ট একো কামত নাহিব। ছাপ'জ ধৰি লওক আপোনালোকে ৰিজাল্ট লাভ কৰিলে, তাৰপিছত আপোনালোকে ফিজিকেল ভেৰিফিকেশ্যন আপোনালোকে যাব লাগিব। ফিজিকেল ভেৰিফিকেশ্যনৰ ডেট আপোনালোকক নিশ্চয়কৈ দিব, আৰু সেইমতে আপোনালোকে ফিজিকেল ভেৰিফিকেশ্যনত যাব লাগিব। গতিকে আপোনালোকে ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন হৈছেনে নাই, তাৰ ওপৰত আপোনালোকে এতিয়াৰ পৰা আৰম্ভণি কৰি দিয়ক। আপোনালোকে ফিজিকেল ভেৰিফিকেশ্যনত কি ডকুমেণ্টছ লৈ যাব লাগিব, কেনেকৈ যাব লাগিব, কিখিনি প্ৰিপেৰেশ্যন কৰিব লাগিব, এইবোৰৰ ওপৰত আজি ভিডিঅ'টো বনোৱা হৈছে। আপোনালোকে ৰিজাল্টৰ কথা অকণমান দূৰত ৰাখিছোঁ। আপোনালোকৰ যোনটো ফিজিকেল, যোনটো মষ্ট ইম্পৰ্টেণ্ট, যোনটো আপোনালোকে ৰিটেন ক্লিয়াৰ কৰাৰ পিছতো আপোনালোকৰ যোনটো ভেলু নহ'ব যদি আপোনালোকে ফিজিকেল ক্লিয়াৰ কৰিব নোৱাৰে। চ' আপোনালোকৰ ফিজিকেল সময়ত কি ডকুমেণ্টছ লাগিব, কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব, এইবোৰৰ পৰা আজি ভিডিঅ'টো বনোৱা হ'ব। ত' ফাৰ্ষ্ট অফ অল বন্ধুসকল, যেতিয়া আপোনালোকৰ ৰিটেন ক্লিয়াৰ হ'ব, তাৰপিছত আপোনালোকৰ ফিজিকেল ভেৰিফিকেশ্যন যেতিয়া আপোনালোকক মাতিব, তেতিয়া আপোনালোকৰ ফাৰ্ষ্ট যোনটো কাম হ'ব, আপোনালোকে যোনটো অনলাইন এপ্লাই কৰিছিলে, যেতিয়া আপোনালোকে SI চাকৰিৰ কাৰণে অনলাইন এপ্লাই কৰিছিলে, তেতিয়া আপোনালোকে এটা ID ইউজ কৰিছিলে। হয়তো আপোনালোকে পান কাৰ্ড ইউজ কৰিছিলে, হয়তো ভোটাৰ কাৰ্ড ইউজ কৰিছিলে, হয়তো আধাৰ কাৰ্ড ইউজ কৰিছিলে। যেতিয়া আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব, তেতিয়াহ'লে যোনটো আপোনালোকে ভেৰিফিকেশ্যনৰ সময় যোনটো আপোনালোকে ফাৰ্ষ্ট কাউণ্টাৰ পাব, সেইটো আপোনালোকৰ ফাৰ্ষ্ট ৰিচিপশ্যন কাউণ্টাৰ বুলি কয়। তাতে আপোনালোকে সেই IDখন আপোনালোকে শ্ব' কৰিব লাগিব। আপোনালোকৰ সেই ID আপোনালোকে জেৰক্স কপি লৈ গ'লে নহ'ব, আপোনালোকে স্কেনিং কৰি লৈ গ'লে নহ'ব, আপোনালোকে অৰিজিনেল ID কাৰ্ড, হয়তো আপোনালোকে যদি পান কাৰ্ডৰ ID হিচাপে ইউজ কৰি যদি আপোনালোকে এপ্লাই কৰিছিলে, তেতিয়াহ'লে পান কাৰ্ড, যদি ড্ৰাইভিং লাইচেঞ্চ ইউজ কৰিছিলে, তেতিয়াহ'লে ড্ৰাইভিং লাইচেঞ্চ, এই আপোনালোকে প্ৰথমতে তেওঁক শ্ব' কৰিব লাগিব। গতিকে এইখিনি আপোনালোকে খেলি মেলি নকৰিব। ফাৰ্ষ্ট ষ্টেপত যদি আপোনালোকৰ অকণমান মোজাত পৰে, তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকৰ নেক্সট ষ্টেপবিলাকতো অকণমান অসুবিধাৰ সন্মুখীন হ'ব পাৰে। চ' আপোনালোকে অৰিজিনেল যোনটো আপোনালোকে ID ইউজ কৰিছিলে, যদি আপোনালোকে পাহৰি গৈছে, তেতিয়াহ'লে আপোনালোকে অল্ড ডকুমেণ্টছ লৈ যাব, ভোটাৰ, পান, GS আপোনালোকে গোটেইখিনি লৈ যাব। কোনটো আপোনালোকে ইউজ কৰিছিল যদি আপোনালোকৰ মনত নাই, তেতিয়াহ'লে পান, ভোটাৰ যি আছে আপোনালোকৰ গোটেইখিনি ডকুমেণ্টছ লৈ যাব। তেওঁলোকে যোনটো বিচাৰিব আপোনালোকে শ্ব' কৰি দিব। আৰু ইয়াত আপোনালোকৰ ID শ্ব' কৰাৰ পিছত তেওঁলোকে আপোনালোকৰ ছিগনেচাৰ ল'ব আৰু আপোনালোকক এণ্টাৰ হ'বলৈ দিব। তাৰপিছত নেক্সট ষ্টেপ আহিল কাউণ্টাৰ নম্বৰ 2। ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থ, অৰ্থাৎ আপোনালোকৰ এডমিট কাৰ্ড চেক কৰা হ'ব, যে আপোনালোকে যোনটো ডেট অফ বাৰ্থ হিচাপে ইউজ কৰিছিলে, নিশ্চয়কৈ আপোনালোকে এডমিট কাৰ্ড ইউজ কৰিছে 10ৰ, গতিকে আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ড তেওঁলোকক শ্ব' কৰিব লাগিব। ইয়াতো আপোনালোকৰ ID পুনৰবাৰ চেক কৰিব। আৰু এইখিনিতো আপোনালোকে ভুল নকৰিব, যাতে আপোনালোকে জেৰক্স ID, জেৰক্স এডমিট কাৰ্ড, মুঠৰ ওপৰত জেৰক্স বস্তু আপোনালোকে লগত নিব পাৰে, কিন্তু তথাপি আপোনালোকে অৰিজিনেলখিনি নিব আপোনালোকে লগত। যদি অৰিজিনেলখিনি নিনিয়ে, তেতিয়া আপোনালোকৰ অৰিজিনেল বিচাৰিব, আৰু যদি আপোনালোকে অৰিজিনেল শ্ব' কৰিব নোৱাৰে, তেওঁলোকে আপোনালোকৰ লগে লগে ৰিজেক্ট কৰিব। আৰু ৰিজেক্ট নকৰিলেও বিভিন্ন ধৰণৰ কথা ক'ব। গতিকে আপোনালোকে যিমান পাৰে আপোনালোকে নিজৰ ফালৰ পৰা 100% দিবলৈ চেষ্টা কৰিব, যাতে তেওঁলোকে আপোনাৰ প্ৰতি মানে কোনো ধৰণৰ নেগেটিভ ইমেজ এটা নাহে। গতিকে আপোনালোকে ফুল প্ৰিপাৰেশ্যন হৈ যাব, যিহেতু আপোনালোকে এটা SI নিচিনা এটা গুৰুত্বপূৰ্ণ পদত আপোনালোকে চাকৰি কৰিবলৈ যাব। গতিকে নিশ্চয়কৈ আপোনালোকে ছিনচিয়াৰ হোৱাটো খুবেই জৰুৰী। ছেকেণ্ড কাউণ্টাৰত আপোনালোকৰ থাম্ব ইম্প্ৰেশ্যন ল'ব। আপোনালোকৰ বাওঁ হাতৰ বুঢ়া আঙুলি টিপ চহি আপোনালোকৰ স্কেন কৰিব তেওঁলোকে কম্পিউটাৰত, আৰু ইয়াৰ পিছত আপোনালোকক এখন ৰিবন দিব, এখনকৈ ৰিবন দিব। ৰিবনত মানে নাম্বাৰ লিখা থাকিব, আৰু ইয়াৰ লগতে আপোনালোকৰ পিঠিৰ ফালে মানে বেক ছাইডত আপোনালোকৰ বা ফ্ৰণ্ট ছাইডত আপোনালোকৰ নাম্বাৰ দিয়া হ'ব। চিৰিয়েল নম্বৰ ধৰক 500, 300, 200 যেনেকুৱা নম্বৰ তেওঁলোকৰ থাকিব, 100, 100, 200 যেনেকুৱা নম্বৰ তেওঁলোকে সেইমতে আপোনালোকৰ নাম্বাৰ তেওঁলোকে লিখি দিব।
কি দিব বা তেওঁলোকৰ যদি নাম্বাৰটো তেওঁলোকে থাকে প্ৰিণ্ট কৰা থাকে তেতিয়াহ'লে আপোনালোকৰ বেক সাইডত সেইটো আপোনালোকক পিন্ধাই দিব লাইক আপোনালোকে ফটোত যেনেকৈ দেখিছে সেনেকুৱা ধৰণে এইখিনি হৈ গ'ল ইয়াৰ পিছত আপোনালোকৰ নেক্সট ষ্টেপ আৰম্ভ হ'ব ইয়াত আপোনালোকৰ হাইট আৰু চেষ্ট সাইজ জোখা হ'ব চেষ্টটো অকল ল'ৰা জোখা হয় ইয়াত ছোৱালীবিলাকে টেনশ্যন ল'ব লগীয়া একো নাই অকল ল'ৰাৰ কাৰণে চেষ্ট জোখা হয় চেষ্ট মানে আপোনালোকৰ যোনটো বুকুৰ সাইজ কিমান হ'ব লাগে সেইটো তেওঁলোকে জুখিব আৰু হাইটটো জুখিব অসম পুলিচৰ এছআইৰ কাৰণে আমাৰ যোনটো জেনেৰেল কাষ্টৰ কাৰণে জেনেৰেল OBC SC এওঁলোকৰ কাৰণে যোনটো হাইট হ'ব সেইটো হৈছে 162 সেন্টিমিটাৰ আৰু STৰ কাৰণে অকণমান কম হ'ব তেওঁলোকৰ কাৰণে হৈছে 160.20 সেন্টিমিটাৰ আৰু ঠিক তেনেকৈ ফিমেল কেণ্ডিডেটসকলৰ কাৰণে জেনেৰেল OBC SC তেওঁলোকৰ কাৰণে হাইট হ'ব 157 সেন্টিমিটাৰ আৰু ST হিল আৰু ST প্লেন কেণ্ডিডেটসকলৰ বাবে হাইট হ'ব 152.40 সেন্টিমিটাৰ এইখিনিলৈকে ক্লিয়াৰ মানে হাইট আপোনালোকৰ যদি ST প্লেন বা হিলছ হয় আপোনালোকৰ তেতিয়াহ'লে আপোনালোকৰ 2 সেন্টিমিটাৰ কম লাগিব হাইটটো আৰু যদি আপোনালোকে জেনেৰেল SC ST OBC হয় মই মেলৰ ক্ষেত্ৰত কৈছোঁ তেতিয়াহ'লে আপোনালোকৰ STতকৈ আপোনালোকৰ 2 সেন্টিমিটাৰ বেছি হ'ব লাগিব 162 হ'লে আপোনালোকে সিলেক্ট হৈ যাব আৰু বেছি হ'লেতো কথাই নাই আৰু থাকিল চেষ্ট মানে বুকুৰ যোনটো সাইজ ইয়াতে আপোনালোকৰ ছোৱালীৰ এইটো ক্ষেত্ৰত কোনো প্ৰযোজ্য নহয় এইটো বুকুৰ সাইজটো ইয়াত ল'ৰাৰ ক্ষেত্ৰত মানে যোনটো আমাৰ নৰ্মেল সাইজ হৈছে এইটো হৈছে 80 সেন্টিমিটাৰ আৰু যোনটো এক্সিলেন্ট যোনটো বুকুৰ সাইজ হৈছে এইটো 85 সেন্টিমিটাৰ মানে আপোনালোকৰ 80 যদি হয় আপোনালোকৰ বুকুৰ সাইজটো তেতিয়াহ'লে আপোনালোকে সিলেক্টই হৈছে আৰু যদি 85 হৈছে তেতিয়াহ'লে মানে তেওঁলোকে এক্সিলেন্ট বুলি ক'ব আৰু 82 83 81 এইবিলাকটো আৰু ঠিকই আছে গোটেইবিলাক গতিকে আপোনালোকৰ হাইট চেষ্ট এইবোৰ জোখাৰ পিছত আপোনালোকক ফিল্ডৰ গ্ৰাউণ্ডলৈকে লৈ অহা হ'ব গ্ৰাউণ্ডত অহাৰ পিছতহে আপোনালোকৰ মেইন পৰীক্ষা আৰম্ভ হ'ব এটা কথা আপোনালোকে নিশ্চয়কৈ জানিছে যোনটো আমাৰ অসম পুলিচ SIৰ 1600 মিটাৰ যোনটো ৰানিং হয় ইয়াত আপোনালোকৰ মেইন হয় ইয়াত যদি আপোনালোকৰ ইয়াতে বহুত কেণ্ডিডেট 2 ছেকেণ্ড 1 ছেকেণ্ডৰ কাৰণে সিলেকশ্যন নহয় গতিকে আপোনালোকে এই 1600 মিটাৰ ৰানিঙৰ ক্ষেত্ৰত আপোনালোকে বহুত বেছি সতৰ্ক হ'ব লাগিব ইয়াৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিও আপোনালোকৰ ৰিজাল্ট কি হ'ব নহ'ব সেইটো আপোনালোকে নাজানে আপোনালোকে এক্সামটো দিছে হয়তো আপোনালোকৰ ৰিজাল্ট ভালো হ'ব পাৰে গতিকে আপোনালোকে এই ফিজিক্যাল যদি আপোনালোকে ভাবিছে যে ৰিজাল্ট ওলাব তাৰ পিছত আপুনি ৰানিং কৰিব তাৰ পিছত আপোনালোকৰ ক্লিয়াৰ কৰিব গতিকে এইটো যদি আপোনালোকে যদি এইটো আশাত আছে তেতিয়াহ'লে আপোনালোকে পাহৰি যাওক আপোনালোকে SIত চাকৰি লাভ কৰিব কাৰণ এই 1600 মিটাৰ ৰানিংটো বহুত ধেমালি কথা নহয় আপোনালোকে 1600 মিটাৰ ৰানিং কৰিব লাগিব যদি আপোনালোকে এইখিনি 5 মিনিটত ক্লিয়াৰ কৰি দিয়ে তেতিয়াহ'লেহে আপোনালোকে 20 মাৰ্কছ পাব আৰু যদি আপোনালোকে 5.5 মিনিট সময় লয় তেতিয়াহ'লে নাম্বাৰটো মানে আপোনালোকৰ কমি যাব 16 নম্বৰ পাব এনেকৈ যদি আপোনালোকৰ 7 মিনিট 7.5 মিনিট এনেকুৱা সময় যদি লাগি যায় তেতিয়াহ'লে আপোনালোকে 10 নম্বৰ পাব 8 নম্বৰ পাব গতিকে আপোনালোকে এটা কথা মনত ৰাখক যদি আপোনালোকে 10ৰ তলত লাভ কৰিছে নম্বৰ মানে 10 11 এনেকুৱা যদি আপোনালোকে নম্বৰ লৈছে তেতিয়াহ'লে আপোনালোকৰ সিলেকশ্যনটো খুব টাফ হৈ পৰিব কাৰণ এতিয়া যিবিলাক সিলেক্ট হৈছে ল'ৰা ছোৱালীবিলাক তেওঁলোকৰ পাৰ্চেণ্টবিলাক বহুত খুব হাই গৈ আছে গতিকে আপোনালোকে এইটো আশাত নাথাকিব যে 12 10 এনেকুৱা ধৰণৰ নাম্বাৰ লৈ আপোনালোকে মানে সিলেকশ্যন লাভ কৰিব কাৰণ আপোনালোকে দেখিছে SI AB SI UBৰ পোষ্টৰ সংখ্যাও খুব কম গতিকে আপোনালোকে এটা অনুমান কৰি লওক যে কিমান ধৰণৰ কাটআপ আহিব আপোনালোকে কাটআপতো আনিব আপোনালোকেতো এক্সামৰ ৰিটেনতো মাৰ্ক উঠাবই লাগিব তাৰ লগতে আপোনালোকৰ এই যোনটো ফিজিক্যাল কতো আপোনালোকৰ মাৰ্ক ভালেখিনি মাৰ্ক উঠাব লাগিব তাৰ পিছত আহি গ'ল আপোনালোকৰ লং জাম্পতো আপোনালোকৰ 500 সেন্টিমিটাৰ আপোনালোকে মানে ধৰি লওক আপোনালোকে 16 ফুট যদি জাম্প কৰিব পাৰিছে তেতিয়াহ'লে আপোনালোকৰ এক্সিলেন্ট ধৰা হ'ব আৰু আপোনালোকক 20 মাৰ্ক দিয়া হ'ব গতিকে 16 ফুট জাম্প কৰিব লাগিলে আপোনালোকে কিমান প্ৰয়াস কৰিব লাগিব কিমান চেষ্টা কৰিব লাগিব কিমান প্ৰেক্টিছ কৰিব লাগিব গতিকে আপোনালোকে এইটোৰ কাৰণে এতিয়াৰ পৰা চেষ্টা কৰক যাতে আপোনালোকে যদি আপোনালোকৰ ৰিটেন অকণমান বেয়াও হৈছে তেতিয়াহ'লে যদি আপোনালোকে ফিজিকেলত যদি মাৰ্কবিলাক ভাল উঠাই ল'ব পাৰে 20 18 এনেকুৱা যদি মাৰ্ক আপোনালোকে পাব পাৰে তেতিয়াহ'লে আপোনালোকৰ সিলেকশ্যনটো একদম প্ৰায় নিশ্চিত হৈ যায় আৰু লং জাম্পত যদি আপোনালোকে 16ৰ তলত মানে ধৰক 15.5 ফুট এনেকুৱা যদি জাম্প কৰিছে তেতিয়াহ'লে আপোনালোকে 8 নম্বৰ পাব আৰু যদি আৰু কমি যায় যদি 14 ফুট 14.5 ফুট এনেকুৱা জাম্প কৰিছে তেতিয়াহ'লে 15 নম্বৰ পাব বা 13 ফুট জাম্প কৰিছে তেতিয়াহ'লে 12 নম্বৰ পাব আৰু যদি 13ৰ তলত যদি 11 ফুট 10 ফুটৰ ভিতৰত যদি আপোনালোকে জাম্প কৰিছে মানে ধৰক 10ৰ পৰা 11ৰ ভিতৰত যদি জাম্প কৰিছে তেতিয়াহ'লে আপোনালোকে সেই 10 নম্বৰ মান পাব পাৰে 9 নম্বৰ পাব পাৰে গতিকে এনেকৈ 10ৰ মানে এটা আপোনালোকে অনুমান ৰাখক বা 10ৰ তলত পাইছে তেতিয়াহ'লে আপোনালোকে ডিছকুৱালিফাইড হোৱাৰ চান্সটো খুবেই বেছি গতিকে আপোনালোকে যিমান চেষ্টা কৰিব আপোনালোকে 12ৰ ওপৰত থাকিব 12 15ৰ ওপৰত থাকিবলৈ চেষ্টা কৰিব 12 13 14 15ৰ ওপৰত থাকিবলৈ চেষ্টা কৰিব তেতিয়াহে আপোনালোকৰ সিলেকশ্যনটো হ'ব আৰু ফিমেলৰ ক্ষেত্ৰতো 800 মিটাৰ ৰানিং হ'ব গতিকে ইয়াতো আপোনালোকৰ সেম আপোনালোকে 3 মিনিটত বা 160 ছেকেণ্ডত যদি আপোনালোকে ৰানিং কৰিব পাৰে
তেতিয়াহ'লে আপোনালোকে 20 মাৰ্কছ লাভ কৰিব আৰু সেনেকৈ যদি আপোনালোকে 179 ছেকেণ্ড যদি আপোনালোকৰ 3 মিনিটকৈ যদি বেছি সময় লাগে তেতিয়াহ'লে আপোনালোকে আকৌ মাৰ্কটো কমি আহিব 16 নম্বৰ পাব ফিজিকেলত মানে ইয়াতে আপোনালোকৰ ফিজিকেলত মানে আপোনালোকৰ ছেকেণ্ডৰ খেল যদি আপোনালোকে ছেকেণ্ডৰ মানে ধৰক আপুনি 160 আৰু 179ৰ মাজত বেছি ডিফাৰেঞ্চ নাই কিন্তু মাৰ্কৰ কিমান ডিফাৰেঞ্চ আছে 160 ছেকেণ্ডত যদি আপোনালোকে ক্লিয়াৰ কৰে তেতিয়াহ'লে আপুনি 20 মাৰ্ক পাব আৰু যদি সেইটোৱে আপোনালোকৰ যদি 179 হৈ গ'ল 19 ছেকেণ্ড বা 18 ছেকেণ্ড যদি আগে পিছে হৈ যায় তেতিয়াহ'লে আপোনালোকৰ কিমান মাৰ্ক কমি যায় 4-5 মাৰ্ক কমি যায় গতিকে আপোনালোকে সেই ছেকেণ্ডৰ কিমান ভেলু আছে অসম পুলিচত চাকৰি লাভ কৰিবৰ কাৰণে ছেকেণ্ডৰ ভেলু অত্যন্ত বেছি গতিকে গাইজ আপোনালোকে ছেকেণ্ডৰ ওপৰত বেছি গুৰুত্ব দিব আপোনালোকে ফিজিকেলৰ ওপৰত অত্যন্ত গুৰুত্ব দিব আৰু এটা কথা মনত ৰাখিব গাইজ আপোনালোকে সদায় আপোনালোকক যেতিয়া আপোনালোকে ধৰা লং জাম্প কৰিলে বা আপোনালোকে ৰানিং কৰিলে তেতিয়া আপোনালোকক ইনষ্ট্ৰাকশ্যন তেওঁলোকে নিশ্চয়কৈ দিব যে কেনেকৈ যাব কেনেকৈ জাম্প কৰিব কেনেকৈ দৌৰিব কোনটো কৰিলে আপোনালোকক ফাউল কৰা হ'ব গতিকে গোটেইখিনি ইনষ্ট্ৰাকশ্যন আপোনালোকক ফাৰ্ষ্ট তেওঁলোকে দিব আৰু তাৰপিছত গোটেইখিনি ইনষ্ট্ৰাকশ্যন যেতিয়া তেওঁলোকে দিব তেতিয়া আপোনালোকে ইনষ্ট্ৰাকশ্যনখিনি ভালকৈ পৰ্যবেক্ষণ কৰিব কাৰণ আপোনালোকক চান্স এবাৰে দিয়া হ'ব আৰু যদি সেই চান্সত যদি আপোনালোকে নোৱাৰে তেতিয়াহ'লে নেক্সট চান্স আপোনালোকক নাপাব আৰু আপোনালোকক ডিছকুৱালিফাই কৰা হ'ব গতিকে এইটো ক্ষেত্ৰত আপুনি খুবেই সাৱধান যাতে আপোনালোকক যোনটো তেওঁলোকে ইনষ্ট্ৰাকশ্যন দিয়ে সেই ইনষ্ট্ৰাকশ্যনখিনি সম্পূৰ্ণকৈ আপোনালোকে মানি যাব আৰু যদি কিবা আপোনালোকৰ ডাউট থাকে তেওঁলোকৰ লগত ক্লিয়াৰ কৰি ল'ব ডাউটখিনি যাতে আপোনালোকে ভুল কৰাৰ পিছত আপোনালোকে তেওঁলোকৰ ওচৰত যাব নালাগে যে মইতো ভুল হৈ গ'ল বা বাই মিষ্টেক হৈ গ'ল গতিকে এনেকুৱা ধৰণৰ হ'ব নালাগে আপোনালোকে যাতে ভুল নকৰাকৈ আগতীয়াকৈ আপোনালোকে কিবা প্ৰব্লেম থাকিলে আপোনালোকে সুধি ল'ব ক্লিয়াৰ কৰি ল'ব তাৰপিছত আপোনালোকে ষ্টেপবোৰ ল'ব